Hello everyone, মোৰ YouTube চেনেল জ্যোতি ক্লাছৰুমৰ পৰা তোমালোক সকলোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'টোৰ মূল টপিকটো হৈছে কাৰ্যকৰণ বিধি অৰ্থাৎ ইউনিট 2 লজিকৰ কাৰণ কি, কাৰণৰ গুণগত লক্ষণবোৰ কি কি, এই মূল টপিকটোৰ ওপৰত আজি মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে নিশ্চয় উপকৃত হ'বা। এইখিনিতে তোমালোকলৈ মোৰ এটি অনুৰোধ, যিসকল ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীৰ শুভাকাংক্ষী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছা, সেই সকলোলৈকে মোৰ অনুৰোধ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিবা নতুন নতুন নটিফিকেশ্যনসমূহ পাই থাকিবৰ বাবে। ব'লা আজি আমাৰ মূল টপিক কাৰণ কি, কাৰণৰ গুণগত লক্ষণবোৰ কি কি আমি সম্পূৰ্ণভাৱে আলোচনা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, ক্লাছ 12 লজিক এণ্ড ফিলচফি অৰ্থাৎ ইউনিট 2 তৰ্কশাস্ত্ৰৰ দৰ্শনৰ মূল চেপ্টাৰ আছিল দ্য গ্ৰাউণ্ডছ অফ ইণ্ডাকশ্যন, আগমনৰ ভিত্তি। তাৰে এটা টপিক আছিল কাৰ্যকৰণ বিধি। কাৰ্যকৰণ বিধি ইতিমধ্যে মই আগৰ ভিডিঅ'ত তোমালোকক বুজাই দিলোঁ। গতিকে আজি মূল টপিক মই বাছি ল'লোঁ কাৰ্যকৰণ বিধিৰ ওপৰত ভিত্তি কৰি কাৰণ কি, কাৰণৰ গুণগত লক্ষণবোৰ কি কি, হোৱাট ইজ কজ, হোৱাট আৰ দ্য কেৰেক্টাৰিষ্টিক্স অফ কজ। এতিয়া কাৰণ কি বুলি মই এনচাৰটো এটা লিখিছোঁ যে কাৰণ হৈছে ঘটনাৰ সমষ্টি বা সমবায়। মই অকণমান বুজাই দিছোঁ যে কাৰণ হৈছে ঘটনাৰ সমষ্টি বা সমবায়, মানে বহুতো ঘটনা মিলি আচলতে এটা এটা কি হৈ যায়, কাৰণ হৈ যায়। গতিকে কাৰণক আমি ঘটনাৰ সমষ্টি বা সমবায় বুলি আমি কৈছোঁ। লৌকিক দৃষ্টিত যিকোনো এটা উপকাৰণকে আমি কাৰণ বুলি ক'ব পাৰোঁ। লৌকিক দৃষ্টিত যিকোনো এটা উপকাৰণেই কাৰণ। এতিয়া গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ অন্য নিৰপেক্ষ অৰ্থাৎ চৰ্তহীন নিয়ত অব্যৱহৃত পূৰ্বৱৰ্তী ঘটনা মাত্ৰ। আৰু পৰিমাণগত দিশৰ পৰা কাৰণ আৰু কাৰ্য পৰস্পৰ সমান বা সমতুল্য বুলি কোৱা হৈছে। এইটো আছিল কাৰ্ভেট ৰিডৰ সংজ্ঞা, কাৰণৰ সংজ্ঞা। এতিয়া আমাৰ যদি পৰীক্ষাত কেতিয়াবা কুৱেশ্যন আহে যে কাৰণৰ উপযুক্ত বা গ্ৰহণযোগ্য সংজ্ঞাটো লিখা বুলি ক'লে আমি তেতিয়া এই গুণগত দিশৰ পৰা যিটো আমি কাৰণৰ ডেফিনেশ্যন পালোঁ, এইটোৱেই হ'ল আচলতে কাৰণৰ উপযুক্ত বা গ্ৰহণযোগ্য সংজ্ঞা হিচাপে বিবেচিত হৈছে তৰ্কশাস্ত্ৰত। গতিকে কাৰ্ভেট ৰিডৰ সংজ্ঞাটোকে আমি এনচাৰটোত লিখিম যদি কুৱেশ্যনটো এনেকৈ আহে। এতিয়া কাৰণৰ গুণগত লক্ষণবোৰ কি কি, কাৰণৰ যিটো ডেফিনেশ্যন আমি পাইছিলোঁ যে গুণগত দিশৰ পৰা কাৰণ হৈছে কাৰ্যৰ, এই ডেফিনেশ্যনটোতে কাৰণৰ গুণগত লক্ষণবিলাক স্পষ্টকৈ ওলাই পৰে। গতিকে আমি তাৰ পৰা আমি লক্ষণবোৰ উলিয়াই লৈছোঁ। ক নম্বৰ আমি লিখিছোঁ কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ। পইণ্টত লিখিলে আমি এইটোক আমি আপেক্ষিকতা বুলি আমি ক'ব পাৰোঁ। এতিয়া কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ, এইটো আমি ব্যাখ্যা কৰোঁতে কেনেকৈ কৰিম যে কাৰণ নহ'লে কাৰ্য নহয়, আকৌ কাৰ্য নহ'লে কাৰণ নহয়, মানে ইটো সিটোৰ ওপৰত সদায় নিৰ্ভৰশীল হৈ থাকে। যেনে গুটিটোৰ পৰা গছ হ'ল, এতিয়া ইয়াত গুটিটোক আমি কি বুলি ক'ম, কাৰণ বুলি ক'ম, কাৰণ গুটিৰ পৰাহে গছজোপাৰ সৃষ্টি হৈছে। গতিকে গুটিটো হ'ল কাৰণ আৰু গছজোপাক আমি কি বুলি ধৰিলোঁ, কাৰ্য বুলি ধৰিছোঁ। আকৌ গছজোপাৰ পৰা যদি কাঠৰ কোনো সঁজুলি, যে এজোপা গছৰ পৰা যেতিয়া আমি কাঠৰ বিভিন্ন সঁজুলি বনাওঁ, যেনে পালেং মেজ আদি বনাওঁ, তৈয়াৰ কৰোঁ, তেতিয়া গছজোপা কাঠৰ সঁজুলিৰ কাৰণ হ'ব পাৰে। এইটো আছিল ফাৰ্ষ্ট পইণ্ট। ছেকেণ্ড পইণ্টত আমি লিখিছোঁ ক্ৰমিক প্ৰবাহ। পইণ্টত লিখিলে ক্ৰমিক প্ৰবাহ বুলি ক'ব পাৰোঁ, বা কাৰণ আৰু কাৰ্য বিশেষ সময়ত সংঘটিত হোৱা ঘটনা। এতিয়া কাৰণ আৰু কাৰ্য কালচক্ৰৰ দুটা ঘটনা, মানে কিছু বিশেষ সময়ত কাৰণ আৰু কাৰ্যবিলাক ঘটনা ঘটে। সময়ৰ সোঁতত হয় এই ঘটনাবিলাক। এই ঘটনা সময়ৰ ক্ৰম অনুসৰি ঘটে, দুইটা একেলগে কেতিয়াও নঘটে। সময়ৰ ক্ৰমত কাৰণ আগত হৈ যায়, কাৰ্য পিছত ঘটে। সময়ৰ ক্ৰমত আচলতে কাৰণটো আগত ঘটে আৰু কাৰ্যটো সদায় কিহত ঘটি যায়, পিছত ঘটি যায়। কাৰ্যটো সদায় পিছত ঘটে। এটা এক্সাম্পল যদি আমি ধৰি লওঁ বুজিবৰ কাৰণে, যে অতিৰিক্ত বৰষুণ হ'লে আচলতে কিহৰ সৃষ্টি হয়, বানপানী সৃষ্টি হয়। আৰু বানপানীটো সাধাৰণতে সদায় এটা বিশেষ সময়তে হয়, সেই বিশেষ সময়টো হ'ল বাৰিষাৰ সময়। গতিকে কাৰণ আৰু কাৰ্য সদায় এটা বিশেষ সময়ত হয়। ঠিক সেই ধৰণৰ ঘটনাবিলাকত আমি এই এক্সাম্পলটো আমি ইউজ কৰিব পাৰোঁ। গ নম্বৰত আছে কাৰণ কাৰ্যৰ পূৰ্ৱৱৰ্তী ঘটনা। এতিয়া পূৰ্ৱৱৰ্তী শব্দৰ অৰ্থ হৈছে যে কাৰণ কাৰ্যটোৰ আগতে হোৱা ঘটনা আৰু কাৰ্য কাৰণৰ পিছত ঘটা ঘটনা। এতিয়া ইহঁত কেতিয়াও একেলগে আচলতে নঘটে। পূৰ্ৱৱৰ্তী শব্দৰ অৰ্থ আমি এই বুলি ক'ব পাৰোঁ যে আগৰ বুলি ক'ব পাৰোঁ, মানে আগতে ঘটা ঘটনা। গতিকে কাৰণে কাৰ্য সৃষ্টি কৰিবলৈ যাওঁতে সদায় কাৰণটো ক'ত ঘটিব লাগিব, পূৰ্ৱৱৰ্তী ঘটনা হিচাপেই বিবেচিত হ'ব লাগিব। তাৰপিছত ঘ নম্বৰ পইণ্টত আছে কাৰণ কাৰ্যৰ নিয়ত পূৰ্ৱৱৰ্তী ঘটনা।
এতিয়া নিয়তৰ অৰ্থ হৈছে যে সদায় সকলোতে আৰু নিয়মীয়াভাৱে কাৰণ কাৰ্যৰ আগতীয়াকৈ ঘটা ঘটনা মানে নিয়ত শব্দৰ অৰ্থ হ'ল এইটোৱে যে কাৰণৰ পৰা যেতিয়া আমি এটা কাৰ্য উৎপন্ন কৰিবলৈ যাম তেতিয়া সদায় ই নিয়তভাৱে হ'ব লাগিব মানে কাৰণটো আগত ঘটিব লাগিব আৰু কাৰ্যটো পিছত ঘটিব লাগিব ইয়াৰ কোনো মানে ব্যতিক্ৰম হ'ব নোৱাৰিব যদি ব্যতিক্ৰম হৈ যায় তেতিয়া কিন্তু অনিয়ত হৈ যাব সেইটো অৰ্থ হৈছে যে সদায় সকলোতে নিয়মীয়াভাৱে হ'ব লাগিব কাৰণ কাৰ্যৰ আগতীয়াকৈ ঘটা ঘটনা হ'ব লাগিব কিন্তু এইখিনিতে এটা কথা আছে কিন্তু যিকোনো নিয়ত পূৰ্বৱৰ্তী ঘটনাক কাৰণ বুলি যদি ধৰি ল'ব যাওঁ তাত এটা দুখৰ সৃষ্টি হৈছে সেই দুখটোক তৰ্কীয় দুখটোৰ নাম আমি কম কি দুখ কাকতালীয় দুখ যিকোনো নিয়ত পূৰ্বৱৰ্তী ঘটনাক যদি আমি কাৰণ বুলি ধৰি ল'ব যাওঁ তাক কাকতালীয় দুখ ঘটিব পাৰে ইয়াৰ অৰ্থটো সাধাৰণতে আমি ক'ব পাৰোঁ যে কাকো পৰে তালু সৰে মানে তাল গছত এটা কাউৰী বহাৰ লগে লগে যেতিয়া তাল এটা সৰি পৰে তেতিয়া আমি তাক কাকতালীয় দুখ বুলি ক'ব পাৰোঁ এই দুখটোৰ সৃষ্টিকৰ্তা তৰ্কবিদজন আছিল তৰ্কবিদ হিউম এতিয়া হিউমে আচলতে কাকতালীয় দুখৰ সৃষ্টি কৰিছে 9 নম্বৰ পইণ্টত আছে চৰ্তহীনতা কাৰণৰ গুণগত লক্ষণৰ 5 নম্বৰ পইণ্টটো হ'ল চৰ্তহীনতা মানে কাৰ্য সৃষ্টি কৰাৰ বাবে কাৰণে কেতিয়াও চৰ্ত সাপেক্ষ হ'ব নোৱাৰিব মানে কাৰণে কাৰ্য সৃষ্টি কৰিবলৈ যাওঁতে কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হ'ব নোৱাৰিব যদি আন চৰ্তৰ সহায়ত কাৰণে কাৰ্য উৎপন্ন কৰে তেনেহ'লে সেই কাৰ্যৰ প্ৰকৃত কাৰণ হ'ব নোৱাৰে মানে কাৰণে কাৰ্য উৎপন্ন কৰিবলৈ যাওঁতে ই কেতিয়াও চৰ্তহীনভাৱে হ'ব লাগিব চৰ্ত সাপেক্ষ হ'ব নোৱাৰে উদাহৰণ এটা লৈ লৈছোঁ যে ৰাতিৰ পিছত দিন হয় বাবে আমি ৰাতিক দিনৰ কাৰণ বুলি ক'ব নোৱাৰোঁ ৰাতিৰ পিছত যেতিয়া দিন হৈ যায় গতিকে ৰাতিক আমি দিনৰ কাৰণ বুলি ক'ব নোৱাৰোঁ কাৰণ দিন ৰাতিৰ এই ক্ৰমিক ঘটনা প্ৰবাহটো আচলতে কিহৰ ওপৰত নিৰ্ভৰশীল হৈ আছে পৃথিৱীৰ আৱৰ্তনৰ ওপৰত নিৰ্ভৰশীল মানে এইটো চৰ্তৰ ওপৰত নিৰ্ভৰশীল হৈ আছে গতিকে এনেকুৱা চৰ্ত কেতিয়াও আচলতে কাৰণৰ গুণগত লক্ষণ হ'ব নোৱাৰে সেইকাৰণে আমি প্লাছৰ পইণ্টত আমি চৰ্তহীনতা পইণ্ট বুলি আমি উল্লেখ কৰিছোঁ যদি তোমালোকৰ পৰীক্ষাত প্ৰশ্ন হয় যে কাৰণৰ দুটা গুণগত লক্ষণ লিখা 2 নম্বৰ আহিলে আমি দুটা পইণ্ট লিখিলেই হৈ গ'ল আমি লিখিব পাৰোঁ এটা যে আপেক্ষিকতা বুলি লিখিব পাৰোঁ নহ'বা আমি কাৰণৰ কাৰ্য পৰস্পৰ সাপেক্ষ বুলি লিখিব পাৰোঁ সেকেন্ড পইণ্টত আমি ক্ৰমিক প্ৰবাহ বুলি লিখিব পাৰোঁ নহ'বা কাৰণৰ কাৰ্য বিশেষ সময়ত সংঘটিত হোৱা ঘটনা বুলি আমি ক'ব পাৰোঁ গতিকে 2 নম্বৰ আহিলে আমি দুটা পইণ্ট লিখিলে হ'ল ব্যাখ্যা কৰিব নালাগে ব্যাখ্যা আমি কেতিয়া কৰিম যেতিয়া আমাৰ লং কুৱেশ্যন হয় 4 মাৰ্কছৰ প্ৰশ্ন হয় বা 6 মাৰ্কছৰ প্ৰশ্ন হয় তেতিয়া আমি এই ধৰণে ব্যাখ্যা কৰিম গতিকে 2 নম্বৰ আহিলে আমি দুটা পইণ্ট লিখিলে হৈ গ'ল কাৰণৰ গুণগত লক্ষণৰ আমাৰ শেষৰ পইণ্টটো হ'ল প্ৰথম 6 নম্বৰ পইণ্ট কাৰণ কাৰ্যৰ অব্যৱহিত পূৰ্বৱৰ্তী ঘটনা অব্যৱহিত মানে ব্যৱহিত হ'ব নোৱাৰিব কাৰণ আৰু কাৰ্য এনে দুটা ঘটনাৰ মাজত সময়ৰ বা স্থানৰ দূৰত্ব থাকিব নোৱাৰিব ইয়াত মানে সময় বা স্থানৰ দূৰত্ব থাকিব নোৱাৰিব ব্যৱহিত ঘটনা কাৰণৰ গুণগত লক্ষণ হ'ব নোৱাৰে যেনে আজিৰ পৰা এবছৰৰ আগতে শ্বিলঙৰ বৰষুণত তিতিছিলোঁ আজি মোৰ পানী লাগিছে গতিকে আজিৰ পানী লগাৰ কাৰণ এবছৰৰ আগতে শ্বিলঙৰ বৰষুণত তিতাটো হ'ব নোৱাৰে কাৰণ এইখিনি সময়ত মোৰ স্বাস্থ্য সংক্ৰান্তত হয়তো বহুত ঘটনা ঘটিব পাৰে বা আন কিবা কাৰণতো হয়তো মোৰ পানী লগা ঘটনাটো হ'ব পাৰে গতিকে এনে ক্ষেত্ৰত আচলতে কাৰণ কাৰ্যৰ কেতিয়াও গুণগত লক্ষণ হ'ব নোৱাৰে গতিকে অব্যৱহিত পূৰ্বৱৰ্তী ঘটনা হ'ব লাগিব ব্যৱহিত ঘটনা কেতিয়াও কাৰণৰ গুণগত লক্ষণ হ'ব নোৱাৰে এইখিনি আছিল কাৰণ কি কাৰণৰ গুণগত লক্ষণবোৰ কি কি তাৰ নেক্সট কুৱেশ্যনসমূহ মই লৈছোঁ 2 নম্বৰত চমু প্ৰশ্ন কিছুমান লৈছোঁ 1 মাৰ্কৰ কুৱেশ্যন কেইটামান লৈছোঁ কাৰ্যকাৰণ বিধি আগমনৰ বস্তুগত ভিত্তি কথাষাৰ সত্যনে আচলতে কাৰ্যকাৰণ বিধি আগমনৰ বস্তুগত ভিত্তি কথাষাৰ হৈছে অসত্য কাৰ্যকাৰণ বিধি আগমনৰ বস্তুগত ভিত্তি নহয় কাৰ্যকাৰণ বিধি আগমনৰ আচলতে আকাৰগত ভিত্তি হয় কথাষাৰ অসত্য 2 নম্বৰত আছে কাৰণ কাৰ্য দুইটা বিশেষ সময়ত সংগঠিত হোৱা ঘটনা এইটো কাৰণৰ পৰিমাণগত লক্ষণ হয় না এইটো কাৰণৰ পৰিমাণগত লক্ষণ নহয় এইটো আছিল কাৰণৰ গুণগত লক্ষণ হয় 3 নম্বৰ এটা কাৰ্যৰ এটাতকৈ অধিক কাৰণ থাকিব পাৰেনে আনসাৰ পাৰে 2 নম্বৰ কাৰণ হৈছে অনুকূল আৰু প্ৰতিকূল উপকাৰণৰ সমষ্টি এই উক্তিটো প্ৰকাশ কৰা তৰ্কবিদজনৰ নাম হৈছে তৰ্কবিদ নীল এই লাইনটো তৰ্কবিদ নীলে কৈছিলে তাৰ নেক্সট কুৱেশ্যন শূন্যৰ পৰা আমি শূন্যহে পাব পাৰোঁ কথাষাৰ সঁচানে একদম এনসাৰ হ'ল সত্য আৰু এই লাইনটো আচলতে কোনে কৈছিল তৰ্কবিদ এৰিষ্টটলৰ তাৰ নেক্সট পইণ্ট কাৰণৰ দুটা গুণগত লক্ষণ কি 2 নম্বৰত আহিলে আমি দুটা পইণ্টে লিখিম ক নম্বৰ আপেক্ষিকতা খ নম্বৰ হৈছে চৰ্তহীনতা তাৰ নেক্সট 2 মাৰ্কৰ প্ৰশ্ন হ'ব পাৰে কাকতালীয় দুখ কাক বোলে উদাহৰণ সহ লিখা
অভিজ্ঞতাবাদী হিউমৰ মতে যিকোনো পূৰ্বৱৰ্তী ঘটনাক যদি আমি কাৰণ বুলি ধৰি লওঁ তেতিয়া যিটো দুখৰ উৎপত্তি হয় সেই দুখটোকে আচলতে কাকতালীয় দুখ বুলি কোৱা হয়। এতিয়া কাকতালীয় দুখৰ এক্সাম্পল যেনে হেলিৰ ধুমকেতু ওলোৱাৰ লগে লগে ৰজাজনৰ মৃত্যু হ'ল বা ৰজাৰ মৃত্যু হ'ল। গতিকে ৰজাৰ মৃত্যুৰ কাৰণ হেলিৰ ধুমকেতু হ'ব নোৱাৰে। গতিকে যদি হ'বলৈ যায় তেতিয়াহ'লে তাত এটা কি দুখৰ সৃষ্টি হ'ব? কাকতালীয় দুখৰ সৃষ্টি হ'ব। গতিকে এইখিনি আছিল আজি তোমালোকৰ বাবে প্ৰস্তুত কৰা মোৰ এই ভিডিঅ'টো। গতিকে আজিৰ ভিডিঅ'টো মই তোমালোকৰ ইমানতে সামৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ'লৈ আকৌ তোমালোকক লগ পাম। ধন্যবাদ।